हेलो फ्रेंड्स मोर चेनेलटुলৈকে আপোনালোক সকলোকে স্বাগত জনাইছো। আজি মই বনাবলৈ ওলাইছো বাঁহ গাজৰ কেঁচা আচাৰ বা কেঁচা সৰিছাৰ আচাৰ। এই আচাৰবিধ বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও খুব সোৱাদ লগা হয়। খুব কম মছলা ব্যৱহাৰ কৰি বনোৱা এইবিধ আচাৰ আমিনো ঘৰত কেনেকৈ বনাওঁ তাকে চাওঁ আহকচোন বাৰু। ইয়াৰ বাবে আমি কেইটামান বাঁহ গাজ এনেদৰে বাকলিখিনি কাটি সাফা কৰি লৈছো। এতিয়া এই বাঁহ গাজখিনিৰ যিখিনি কুমলীয়া অংশ সেইখিনি আমি পিহনা এখনত এনেদৰে ভালদৰে পিহি লম। আৰু বাকি যিখিনি অকণমান ডাঠ অংশ থাকিব সেইখিনি আমি কটাৰীৰে এনেদৰে পাতল পাতলকৈ কাটি লম। বাঁহ গাজখিনি কাটোতে আপোনালোকে মনত ৰাখিব যে বাঁহ গাজখিনি আমি পঠালিকৈ কাটিব লাগিব। ইয়াক যদি আমি দীঘলে কাটো তেনেহলে খাবলৈ আহযুক্ত হ'ব পাৰে। হেয়া আমাৰ বাঁহ গাজখিনি কাটি হৈ গ'ল। এইখিনি কাটি লোৱা বাঁহ গাজ মই এইখিনি বহুত মিহিকৈ কাটি লোৱা নাই আৰু এইখিনি হ'ল আমাৰ পিহনাত পিহা বাঁহ গাজ। এতিয়া পিহনাত পিহা এই বাঁহ গাজখিনি আমি হাতেৰে চেপি তাৰ পৰা ৰস উলিয়াই পেলাম। যদি ৰসটো উলিয়াই নেপেলাও তেনেহলে আচাৰখিনি তিতিকি হ'ব পাৰে, সেইভাবে আমি ৰসটো উলিয়াই পেলাম। এতিয়া কাটি লোৱা বাঁহ গাজখিনি আৰু পিহনাত পিহা বাঁহ গাজখিনি আমি একেলগে এটা বয়ামত ভৰাই ল'ম। আপোনালোকে ইচ্ছা কৰিলে এই দুইখিনি বেলেগে বেলেগে ভৰাবও পাৰে, কিন্তু মই এটাতে ভৰাই লৈছো। এয়া আমাৰ দুইখিনি ভৰাই হৈ গ'ল। এতিয়া আমি বাঁহ গাজখিনি ডুব যোৱাকৈ এই বয়ামটোত পানী ঢালি 7-8 দিনৰ বাবে ঢাকনি বন্ধ কৰি আমি বয়ামটো থৈ দিম যাতে সৰিছাখিনি টেঙা হয়। এসপ্তাহমান এই সৰিছাখিনি এনেদৰে থকাৰ পিছত আমি বয়ামৰ পৰা সৰিছাখিনি চৰিয়া এটাত উলিয়াই ল'ম। এতিয়া এই সৰিছাখিনি আমি হাতেৰে চেপি তাৰ অতিৰিক্ত পানীখিনি উলিয়াই পেলাম। ইয়া দেখিছে নহয় আমাৰ সৰিছাখিনি হাতেৰে চেপি তাৰ ৰসটো উলিয়াই পেলালো। এতিয়া এই সৰিছাখিনিত আমি প্ৰয়োজন অনুসৰি হালধি গুড়ি আৰু সোৱাদ অনুসৰি নিমখ দি এই গোটেইখিনি ভালদৰে মিহলাই ল'ম। এইখিনি সুন্দৰকৈ মিহলি হৈ গ'ল। এতিয়া আমি ইয়াত মিঠাতেল আৰু ভোট জলকীয়া দিব পৰা হৈছো। মোৰ বৰ্তমান ভোট জলকীয়াটো আনি থোৱা নাই, কিন্তু মই কেইদিনমান আগতে আনি পেলাই অকণ আচাৰ বনাই থৈ দিছিলোঁ, গতিকে মই এয়া আচাৰৰ ভোট জলকীয়া আৰু মিঠাতেল এই সৰিছাৰ আচাৰখিনিত মিহলাই দিছোঁ। ভোট জলকীয়া আপোনালোকে নিজৰ সোৱাদ অনুসৰি ল'ব পাৰে। যিয়ে জ্বলা বেছি খায় তেওঁলোকে বেছিকৈ ল'লে হ'ল। মই মধ্যমীয়াভাৱে লৈছোঁ।
এয়া দেখিছে নহয়, এইখিনি খুব ধুনীয়াকৈ মিহলি হৈ গৈছে। এতিয়া মই এটা কাঁচৰ বৈয়ামত ভৰাই ভালদৰে ঢাকনি মাৰি থৈ দিম। এই আচাৰখিনি মাজে মাজে ৰদাই থাকিলে 2-3 বছৰলৈকে এইখিনি ভালে থাকিব। খুব কম মছলা ব্যৱহাৰ কৰি বনোৱা এই আচাৰবিধ খুবেই সোৱাদ লগা হয়। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।